So hello guys, good morning. Welcome back to my YouTube channel. মোৰ চেনেললৈ আপোনালোকক স্বাগতম। তো মই মোৰ আৰৰি আনদি বয়লাৰৰ ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ যে মোৰ এটা দুখৰ খবৰ আৰু অকমান মনটো ভালো লাগি আছে। এই তিনটা যে মই ৰাখিছিলোঁ চৰাই, এই তিনটা তেনে লেঙৰা আছিল যে বহুত দিন গৈছিল যে বাচি থাকিলে ভাল হ'ব, কিন্তু ভগৱানৰ কিবা এটা নাবাছিল, তিনটা মৰিলে। দানাও নাখায়, পানীও নাখায়, একো নাখায়, মৰি থাকিল। বহুত বেয়া লাগি আছে মনটো, কি ক'ব। আৰু এটা কথা হ'ল, কালি ৰাতি এই লাইটটো যোনটো দিছিলোঁ, লাইটটো কিবা কাৰণত বন্ধ হৈ গৈছিলে, মানে বাল্বটো বেয়া হৈ গৈছিলে। এতিয়া মই বাল্বটো চেঞ্জ কৰি দিছোঁ, তো এইটো ভাল। কিন্তু বন্ধ হৈ যোৱাৰ কাৰণে এটা কাৰণ হৈছে, তেওঁলোকে ঠাণ্ডাত গোটেইকেইটা এক কোণাত পৰি মানে অৱস্থা বেয়া হৈ আছিলে। 4টামানটো মৰো অৱস্থাত আছিলে, কিন্তু সিহঁতক এতিয়া হিট দি পেলাই মই নাবাচিব বুলি ভাবিছিলোঁ। হিট দি কিনি এতিয়া বৰ্তমান সিহঁতে খেলি ফুৰিছে বাৰু। মনটো এতিয়া অলপমান ভাল লাগি আছে। অলপ আগত মই যেতিয়া চাই গৈছিলোঁ সিহঁতে এনেকৈ পৰি আছিলে, তো মনত বহুত দুখ লাগি আছে মোৰ। কিন্তু এতিয়া যদি চাইছোঁ বহুত ধুনীয়া কৰি মানে খেলি আছে, তো বহুত ভাল লাগিছে মনত। কাৰণ ইমান সৰু পোৱালিটো যদি এনেকুৱা সদায় এনেকুৱা হয়, কিমান বেয়া লাগিব কওকচোন বন্ধু। এতিয়া বৰ্তমান অকণমান ভালে লাগি আছে। আৰু এটা কথা, কালিৰ ভিডিঅ'টো সন্ধিয়া যেতিয়া বনাইছিলোঁ, বনাই কিনি যে মই গৈছিলোঁ, ইয়াতে এটা চৰাই মৰি আছিলে, মইতো দেখা নাছিলোঁ। আপোনালোকে থাম্বনেইলত দেখা পাইছে চাগে, সেই চৰাইটো মৰি আছিলে, মই দেখা পোৱা নাছিলোঁ। তো মই ভিডিঅ' বনাই যোৱাৰ পিছতহে মই যেতিয়া ৰাতি আকৌ চাব আহিছোঁ, তেতিয়া দেখিছোঁ ইয়াতে মৰি আছে। পিছত মই ভিডিঅ'ত যেতিয়া প'ষ্ট কৰি, আপোনালোকে ভিডিঅ'ত যদি দেখিছে আপোনালোকে কমেণ্টত জনাব। মই ভিডিঅ' প'ষ্ট কৰি চাওঁতেহে মই দেখা পাইছোঁ, কিন্তু মই তাতে মোৰ ধ্যান যোৱাই নাছিলে। এতিয়া সিহঁতক দানা পানীটো দি দিওঁ। সেই দানা পানীটো হ'ল আপোনাৰ যোনটো ব্ৰইলাৰক মই যোনটো দানা দিছিলোঁ, গৰম কুহুমীয়া পানী, টেট্ৰাচাইক্লিন আৰু চেনি পানী মিক্স, সেইটোৱে দিম। আৰু সিহঁতৰ দানা পানীৰ পাত্ৰটো অকণমান চেঞ্জ কৰিব লাগিব, সৰু হৈছে। কিন্তু সিহঁতৰ আজি নহয়, দুদিনমান পিছত চেঞ্জ কৰিম। আৰু মই ফাৰ্ষ্ট ভিডিঅ'তে কৈছিলোঁ যে মই এইটো সিহঁতৰ বাঁহটো সজাটো চেঞ্জ কৰিম, কিন্তু চেঞ্জ কৰিব পৰা নাই। কাৰণ ইফালে আপোনাৰ দেখিছে মোৰ তাত ব্ৰইলাৰো আহিছে, আৰু পিছফালে যে কি কৰি থাকে, সেইটো এটা বস্তু, এবিধ প্ৰাণী হয়, চৰাই হয়। সেইটো কি হয়, সেইটো আপোনালোকক যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব, তেতিয়া মই ভিডিঅ' দিম। তো মই এতিয়া কইল চৰাই লৈ আহিছোঁ। এতিয়া সিহঁতে দেখিছে খাই আছে, দানাটো দি দিওঁ। আৰু দানাটোৰ কাৰণে আজি কইলৰ কাৰণেতো এই দানাটো লৈয়ে আহিছোঁ, কালি আপোনালোকক দেখাইছিলোঁ। দানাটো ফুটা হৈ গ'ল ইয়াতে। আমাৰ ইয়াতে মানে কেইটামান লোকেল মুৰ্গীও আছে, মতা মুৰ্গী। এইটো খাবৰ কাৰণে আনি থোৱা হৈছে। এই সিহঁতে বৰ বদমাছ, সিহঁতে চাগে ফুটাটো কৰিছে চাগে। ইয়াতে এনেকৈ দানাটো দি দিওঁ, ফুল কৰি দি দিওঁ, আহি খাব। আৰু আজি ইহঁতৰ মই প্লেনচিট এনেকৈ আনি থোৱা আছে, প্লেনচিট দি সিহঁতৰ সজাটো বনাই দিম। তাৰপিছত সিহঁতে ধুনীয়াকৈ খাব পাৰিব, সিহঁতক দানাটো ভালদৰে দিব পাৰিম। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। কিবা যদি ভুল ভ্ৰান্তি হৈছে ভিডিঅ'ত মোক ক্ষমা কৰিব। আৰু মোৰ ভিডিঅ'টো যদি নতুন আহিছে, চেনেলটোত নতুন আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ, বাই। তো বাই।